আজি লাও বিলাহী মাছৰ জোল বনাম বুলি ভাবিছোঁ। লাও এনেকৈ মই স্লাইচত মাৰি ল'লোঁ, লগতে আলুও মাৰি ল'লোঁ আৰু মই বিলাহীও মাৰি ল'লোঁ। বিলাহী মই ইয়াত 2টা লৈছোঁ। এতিয়া 4 টুকুৰ মাছো লৈ লৈছোঁ আৰু নিমখ হালধি অকণমানো লৈ লৈছোঁ। এতিয়া এনেকৈ মই সানিও ল'ম। এতিয়া কেৰাহীত মই মিঠাতেল অকণমানো দি দিলোঁ। আজি লাও বিলাহীৰ টেঙা বনাম বুলিয়ে ভাবিছোঁ। লাও বিলাহী টেঙাকণ খাই যে বিৰাটেই ভাল লাগে, বিশেষকৈ মাছ বুলি ক'লে যে মাছৰ টেঙাকণ খাই বিৰাটেই ভাল লাগে, নহয়নে বাৰু? এতিয়া মই তেল গৰম হওঁতে মাছ এটুকুৰাকৈ দিও দিছোঁ। এতিয়া মাছো দি দিছোঁ। এতিয়া মই এনেকৈ লুটিয়াইও দিছোঁ। ইমান ৰঙচুৱাকৈ ফ্ৰাই হৈছে, দেখিছেনে বাৰু? এতিয়া মোৰ মাছ কৰকৰীয়াকৈ এনেকৈ ফ্ৰাই কৰাও হৈ গৈছে। সাধাৰণতে মৰমৰীয়াকৈ যদি মাছ ফ্ৰাই কৰা হয়, অকণমান ৰঙচুৱাকৈ যদি ফ্ৰাই কৰা হয়, খাবলৈও ভাল লাগে। এতিয়া মাছ ভজা তেলত মই মিঠি গুটি 2টামান দি দিছোঁ। এই লাও বিলাহী জোলকণ খাই ভাল লাগে যে, সেইকাৰণে মই সৰহকৈ লাও দিয়ে দিছোঁ। আৰু আন্দাজমতে এতিয়া মই নিমখ অকণমানো দি দিছোঁ আৰু হালধি অকণমানো দি দিছোঁ। এতিয়া মই ভালকৈ মিক্স কৰি লৈছোঁ। লাওখিনিও ধুনীয়াকৈ ভজা হৈ গৈছে। ইফালে ভাত অকণমান বহাই দিওঁ বুলি ভাবিছোঁ। এতিয়া কৰকৰীয়াকৈ ভাজি লোৱা মাছকেইডোখৰো দি দিছোঁ। একদম এতিয়া উতলি থকা আঞ্জাত নেমু অকণমান চেপি দিছোঁ। বিলাহী দিছোঁ যদিও নেমু অকণমান চেপি দিলে সাধাৰণতে গোন্ধটোও ভাল লাগে আৰু টেঙা আঞ্জাকণৰ খায়ো বহুত ভাল লাগে, নহয়নে বাৰু? শেষত ধনিয়া পাত ছটিয়াই দিছোঁ। ধনিয়া পাত আচলতে টেঙা আঞ্জাত দিবই লাগে, তেতিয়া আচলতে খাবলৈ বিৰাটেই সোৱাদময় হয়। গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব। আজিনো এই ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব। একেবাৰে হেল্ডি ৰেচিপি, আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব।